বহুত এটা বেয়া পৰিস্থিতিৰ মাজত আছোঁ যদিও আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো আগবঢ়াবলৈ লৈছোঁ। বহুতৰ প্ৰশ্ন ৰাজলক্ষ্মীৰ একাউণ্টটো কি হ'ল? তাইৰ একাউণ্টটো চাৰ্চ কৰিলে যে নোলায়। ৰাজলক্ষ্মীৰ যোনটো ৰাজলক্ষ্মী এণ্টাৰটেইনমেণ্টছ বুলি মেইন একাউণ্টটো আছিলে, সেইটো একাউণ্ট 16 ছেপ্টেম্বৰ তাৰিখে উৰিছে। মানুহ জাতিটো ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে চাওকচোন। ইমান কণমানি ছোৱালীজনী মাক দেউতাকক এৰি পিনি ইমান সৰুৰ পৰা আমাৰ লগত আছে, কিমান কষ্টত ডাঙৰ হৈছে, সেই ছোৱালীজনীকো এৰিব নালাগেনে? এই ছোৱালীজনীয়ে কেনেকৈ মেছেজ কৰিছে চাওকচোন মোৰ একাউণ্টটো বেন হোৱাৰ দিনা। তাই কৈছে তাইৰ ৰিলেশ্যনৰ ল'ৰা এটা উৰাইছে বুলি একাউণ্টটো আনি দিব, আমুক তামুক কৈছে। আপোনালোকে মেছেজখিনি ভালকৈ পঢ়ি চালে গম পাব। ছোৱালীজনীৰ ফোন নম্বৰো আছে মোৰ ওচৰত, তাইক মই কণ্টেক্ট কৰিলোঁ। তাই মোক কৈছে যে আপুনি যদি আপিল কৰিলে তেতিয়া ঘূৰাই নিদিব নোৱাৰোঁ বুলি কৈছে একাউণ্টটো। তাইক ল'ৰাটোৰ নাম ইমান সুধিলোঁ কিন্তু তাই নক'লে। মই কেছ দিব পাৰোঁ, তাইৰ ওপৰত কেছ দিলে সকলোবোৰ ওলাই যাব, কিন্তু কাৰোবাৰ জীৱনৰ লগত খেলিবলৈ বিচৰা নাই গম পায়নে? আমি ইমান নিষ্ঠুৰ নহয়। বহুত ভাগৰি পৰিছিলোঁ, তথাপিও ৰাজলক্ষ্মীৰ ছেকেণ্ড আইডিটোত ভিডিঅ' দিবলৈ লৈছিলোঁ, আকৌ ছেকেণ্ড আইডিটোও উৰাই দিলে। কিমান বেয়া পৰিস্থিতি হ'লে সন্তান মাক দেউতাকক এৰি থাকিবলগীয়া হয় চাওকচোন। অভাৱত পৰি তাই আমাৰ ঘৰত আছে গম পায়নে? তাই কিবা এটাতো কৰি আছিল ইনষ্টাগ্ৰামত, কিমান কষ্ট কৰিছিল ইমান কণমানি ছোৱালীজনীয়ে। আমি দেখিছোঁ তাইক কি পৰিস্থিতিত আমাৰ মাজত ডাঙৰ হৈছে গম পায়নে? অসমতো সৰু ইনফ্লুৱেঞ্চাৰ অকল ৰাজলক্ষ্মীয়ে নাই, বহুতেই বনায় ভিডিঅ'। বাৰে বাৰে ৰাজলক্ষ্মীৰ একাউণ্টটোতে কিয় এটেক কৰে? তাইৰ একাউণ্টটোৱে উৰুৱাইছে কিয় মোক কওকচোন।